ডিমা হাছাও জিলাত থকা তুমজাঙত গৈ যে ইমান ধুনীয়া ধুনীয়া ভিউ দেখিবলৈ পাম ভবাই নাছিলো মই। ৰ'ব গাইজ কৈ আছো। নমস্কাৰ ৰাইজ, মই অনুপম। মই গৈ আছো সৰুকালৰ লগৰ কেইটাৰ লগত লাইফৰ এটা বেষ্ট এক্সপিৰিয়েঞ্চ কৰিবলৈ ডিমা হাছাও জিলাত থকা অসমৰ হাইষ্ট পিক তুমজাং পিকত। পিছে আজিৰ ভিডিঅ'টো ব্ৰহ্মপুত্ৰৰ মাজত ফেৰীৰ পৰা আৰম্ভ কৰিছো। 45 মিনিট সময় ফেৰী যাত্ৰা কৰি ফাইনেলি আমি পালোগৈ নিমাতী ঘাটত। আৰু ফেৰীৰ পৰা নামিয়ে আমি এখন টেম্পুত উঠি আমি গলো যোৰহাট টাউনৰ অভিমুখে। পিছে আমাৰ এই যাত্ৰাত থাকিব 6জন লগৰ। আমি মাজুলীৰ পৰা গৈ আছো 4জন আৰু যোৰহাটৰ পৰা লগ হ'ব আৰু 2জন লগৰ। যোৰহাট টাউন পোৱাৰ পাছত টেম্পুৰ পৰা নামিয়ে বাছ ষ্টেণ্ড গৈ আমি 4টাই কিবা এটা খাই আমি গলো বাকী লগৰ দুটাক লগ কৰিবৰ কাৰণে। আৰু আমি আটাইকেইটা লগ হৈ আমি গলো কেইটামান সৰু সুৰা বজাৰ কৰিবৰ কাৰণে। বজাৰ কৰিছো গাইজ, বজাৰ কৰিছো। তুমজাং যাব লাগিব, খাব লাগিব না। মেগী লৈছো, মেগী লৈ লৈছো পুৰা। আৰু সকলোখিনি লৈ হোৱাৰ পাছত আমি গলো যোৰহাট টাউন ষ্টেচনৰ ফালে। ঘৰৰ পৰা আহোঁতে ভাত পানী একো খাই অহা হোৱা নাছিল বাবে ষ্টেচন পায়ে আমি আটাইকেইটা তাতে ভাতটো খাই ললো। আৰু চাওঁতে আন্ধাৰে হৈ আহিল। পিছে আমাৰ ট্ৰেইন জাৰ্ণিটো ষ্টাৰ্ট হ'ব যোৰহাটৰ পৰা। ইয়াতে টিকেট কাটি আমি অলপ টাইম তাতে ৱেইট কৰিব লগা হ'ল, যিহেতু ট্ৰেইনখন অলপ লেটকে আহি পাইছিল। আৰু ট্ৰেইন আহি পাই মানে আমি অলপ টাইম তাতে এনে ফূৰ্তি কৰিলো আৰু। গাইজ মানে আমাৰ ট্ৰেইন আছিলে 5:30 আৰু এতিয়া এইফালে সময় হ'ল 7:53। এতিয়ালৈকে ট্ৰেইন অহাই নাই। কি হয় নাজানো, চাই থাকক শেষলৈকে। আৰু তাতে আমি বহুত সময় ৱেইট কৰাৰ পাছত ফাইনেলি 7:30 বজাত আমাৰ ট্ৰেইনখন আহি যোৰহাট পালেহি। আৰু আমাৰো যাত্ৰা ষ্টাৰ্ট হ'ল লামডিঙৰ অভিমুখে। আৰু 3 ঘণ্টা সময় ট্ৰেইন জাৰ্ণি কৰি আমি ফাইনেলি পালোগৈ লামডিং ষ্টেচন। সঁচাকৈ ইমান যে ধুনীয়াকৈ সজাই থোৱা হৈছিলে এই ষ্টেচনটো। আৰু তাতে অলপ সময় ৰৈ আমি গলো টিকেট কাউণ্টাৰত নেক্সট মাহুৰ ষ্টেচন যাবৰ কাৰণে টিকেট কাটিব। বাৰু প্ৰথম এপিছডত ইমানখিনিয়ে আছিল। নেক্সট এপিছডটো অতি সোনকালে আহি আছে। বাই।